যেটো বন্ধ দিয়া হৈছে এই বন্ধটো যে আমাৰ যেটো পশ্চিম কাৰ্বি আংলঙত যেটো সংঘটিত হৈছে ঘটনা তাত মানে এজন ব্যক্তি আমাৰ কাৰ্বি আংলঙৰ ব্যক্তি পৰিয়াল টিমুং বুলি তেওঁক হত্যা কৰা হৈছে। গতিকে সেইটো বিষয় লৈ পেলাই আমি আজি অলপ সময়ৰ কাৰণে কণ্ডলেন্সৰ কাৰণে এটা বন্ধ আহ্বান দিয়া হৈছে। বন্ধ দিয়া হৈছে যাতে যে সেইটো বন্ধ যে ৰাজ্যে সেইটো যে ভাবিব নালাগে যে সেইটো যে বন্ধ দিয়া হৈছে সেইটো যে পৰিস্থিতি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাবলৈ সেইটো হেৰি কিবা ষড়যন্ত্ৰ কৰিছে সেইটো ভাবিব নালাগে। সেইটো আজিৰ বন্ধ দিয়াৰ কাৰণটো হৈছে জাষ্ট তেওঁ এটা শ্ৰদ্ধাঞ্জলি অথবা কণ্ডলেন্সৰ বাবে বন্ধ দিয়া হৈছে। বন্ধটো আজি এদিন আৰু ইমানে আৰু এমাৰ্জেঞ্চি বিলাক সেইটো খোলা থাকিব যেনেবাকৈ ফাৰ্মেচি হস্পিটেল স্কুল এই বাকীবোৰ বস্তুবিলাক খোলা থাকিব। আজি বন্ধ মাত্ৰ দিয়া হৈছে চব এণ্ড ইষ্টাব্লিছমেণ্ট যিসকলে ব্যৱসায়ী দোকানদাৰো এইবিলাকে বন্ধ দিয়া হৈছে। বাকীবিলাক হেৰি খোলা থাকিব। এইটো সংগঠন বুলিয়ে নহয় সেইটো আমি এটা থিমছ আছে কাৰ্বি টাইমতে কাৰ্বি সেইটো থিমছ লৈ পেলাই সেইটো বন্ধ আহ্বান দিয়া হৈছে। কাউন্সিলক এটা অনুৰোধ যাতে তাত যিটো সমস্যা আজি বুলিয়ে নহয় তাত বাৰম্বাৰ এনেকুৱা পৰিস্থিতি সমস্যাৰ সন্মুখীন হৈছে তাত বৰ্ডাৰ থকা ব্যক্তিসকলে বা গাঁৱৰবোৰে কিন্তু যাতে তাত এটা কি বুলি ক'ব এটা পাৰ্মানেণ্ট সলিউশ্যন দিলে ভাল। গতিকে আমি এটা কাউন্সিলক এটা অনুৰোধ কৰিছোঁ যাতে এই পৰিস্থিতি যাতে পুনৰবাৰ নহয় সেইবাবে মানে পাৰ্মানেণ্ট সলিউশ্যন এখন উলিয়াব লাগিব দিব লাগিব আমাক।